আজি তোমালোকক শিকাবলৈ লৈছোঁ দশম শ্ৰেণীৰ গণিত বিষয়ৰ সমান্তৰ প্ৰগতিৰ দ্বিতীয় সূত্ৰ। এই সূত্ৰৰ বিষয়ে আমি আলোচনা কৰিম আৰু লগতে সমাধান কৰিম। ইয়াৰ প্ৰথমতে আমি পাঠটোৰ নামটো লিখি ল'লোঁ, সমান্তৰ প্ৰগতি। সমান্তৰ প্ৰগতি ইংৰাজীত ক'ব আৰ্থমেটিক প্ৰগ্ৰেছেছ, আমি চমুকৈ AP বুলি লিখিব পাৰোঁ। এতিয়া কথা হ'ল আমি দ্বিতীয় সূত্ৰটো আছিল কি আছিলে, আমি দ্বিতীয় সূত্ৰটো আমি লিখি ল'লোঁ। দ্বিতীয় সূত্ৰটো হ'ল প্ৰথম nটা পদৰ যোগফল। গতিকে আমি উত্তৰটো হ'ল বা প্ৰথম nটা পদৰ যোগফল। গতিকে ইয়াৰ আমি কিহেৰে উচোৱা হয় Sn ইকুৱেল টু n/2 টুৱাইছ a প্লাছ n-1 ইনটু d। গতিকে এইটোৱে হ'ল আমাৰ সমান্তৰ প্ৰগতিৰ 2 নম্বৰ সূত্ৰ। এই সূত্ৰৰ সহায়ত আমি সমান্তৰ প্ৰগতিৰ যোগফল আমি নিৰ্ণয় কৰিম। এতিয়া আমি চাওঁ যে এই দ্বিতীয় সূত্ৰটো আমি প্ৰথমতে আমি লক্ষ্য কৰিছোঁ যে ইয়াত S আছে, N আছে, N আছে, A আছে, N আছে, D আছে। গতিকে A, N, D এইবিলাকনো কি সূচায় আমি সেইখিনি আমি প্ৰথমতে বুজি ল'ব লাগিব। গতিকে আমাৰ প্ৰতিটোৰে চিম্বলৰ প্ৰত্যেকটো মানে মিনিংছ আছে। গতিকে ইয়াৰ N বা S N কি? S N কি বুজাব যে আমি প্ৰথমতে লিখিছোঁ প্ৰথম nটা পদৰ যোগফল। তাৰপিছত আমি A কি বুজাব? A আমাৰ হ'ল সমান্তৰ প্ৰগতিৰ কি বুজাব? সমান্তৰ প্ৰগতিৰ প্ৰথম পদ। তাৰপিছত D কি বুজাব? D কি বুজাব যে সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰ। গতিকে সেইখিনি আমি বুজিব লাগিব। গতিকে এই বস্তুখিনিৰ সহায়তে আমি কি কৰিব লাগিব যে এই সমান্তৰ প্ৰগতিৰ দ্বিতীয় সূত্ৰৰ দ্বাৰা আমি সমাধান কৰিব পাৰোঁ। গতিকে আমি লক্ষ্য কৰিব লাগিব যে আমি কেনেকৈনো এই দ্বিতীয় সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব। যিহেতুকে আমাৰ সমান্তৰ প্ৰগতিৰ বিভিন্ন ধৰণৰ সূত্ৰ আছে। গতিকে বিভিন্ন সময়ত আমি এই বিভিন্ন প্ৰশ্নত আমি বেলেগ সূত্ৰটো ব্যৱহাৰ কৰা হয়। গতিকে আমি একেটা সূত্ৰ আমি বাৰে বাৰে ব্যৱহাৰ কৰিব নোৱাৰোঁ। এই গতিকে আমি কি কৰা হয় যে আমি প্ৰশ্নটোৰ ওপৰত নিৰ্ভৰ কৰি আমি এই প্ৰথম সূত্ৰ ব্যৱহাৰ কৰিছেনে বা দ্বিতীয় সূত্ৰটো ব্যৱহাৰ কৰিছেনে বা তৃতীয় সূত্ৰ ব্যৱহাৰ কৰিছেনে। গতিকে আমি প্ৰশ্নটোৰ ওপৰত লক্ষ্য কৰিহে আমি দ্বিতীয় সূত্ৰটো আমি ব্যৱহাৰ কৰিব লাগিব। আমি প্ৰথম প্ৰশ্নটো বুজিবৰ কাৰণে আমি কি কৰিব লাগিব যে ভালকৈ আমি পঢ়িব লাগিব, পূৰা তাৰ নজৰ দিব লাগিব যে প্ৰশ্নটো কি আমাক উলিয়াবলৈ কৈছে। গতিকে এইটো আমি এইটো বুজিবৰ প্ৰয়োজন। গতিকে আমি এই যোগফল বুলি কোৱাৰ লগে লগে যে যোগফল বুলি কোৱাৰ লগে লগে এইটো বুজিব লাগিব যে এইটো আমাৰ সমান্তৰ প্ৰগতিৰ দ্বিতীয় সূত্ৰটো ব্যৱহাৰ কৰা হৈছে। গতিকে আমি চাওঁ যে আমি এই সূত্ৰবিলাকত আমি অকল যে এই সূত্ৰ বা চিম্বলৰ সহায়তে আমি প্ৰশ্নটো বা সমাধানটো বুজিব নোৱাৰোঁ। গতিকে ইয়াৰ আমি দ্বাৰা কি কৰিব লাগিব যে আমি উদাহৰণৰ সহায়ত আমি এইটো কেনেকৈ আমি বুজিব পাৰোঁ। আমি এতিয়া চাওঁ উদাহৰণ হিচাপে আমি চাওঁ যে এই সূত্ৰৰ সহায়ত আমি এটা সমাধান কৰি চাম। সমাধানৰ ওপৰতহে আমি এই সমান্তৰ প্ৰগতিৰ সূত্ৰটো আমি বুজিব পাৰোঁ। এতিয়া আমি চাওঁ যে যদি আমি দিয়া আছে যে A মান 2, N মান 12, তাৰপিছত D ৰ মান 4, তাৰপিছত SN কুৱেশ্যন মাৰ্ক। A মানে 2, N মানে 12, D মানে 4, SN মানে কুৱেশ্যন মাৰ্ক। গতিকে আমি ইয়াত কি বুজাইছে যে আমি A ৰ মান দিয়া আছে, N ৰ মান দিয়া আছে, D ৰ মান দিয়া আছে, কিন্তু SN ৰ মান দিয়া নাই। গতিকে আমি ইয়াত বুজিব পাৰোঁ যে ইয়াৰ আমি কি উলিয়াবলৈ কৈছে, আমাক SN ৰ মান উলিয়াবলৈ কৈছে। গতিকে আমি এই SN সূত্ৰটো আমি ব্যৱহাৰ কৰিব লাগিব। আমি SN সূত্ৰটো কি আছিলে যে SN ইকুৱেল টু
এছ এন এইটো এইটো নাছিলে জানো গতিকে এইটো আমি ব্যৱহাৰ কৰিছোঁ n/2 টুৱাইছ এ প্লাছ n-1 ইনটু ডি গতিকে সেইটো হ'ল এছ এনৰ সূত্ৰ আছিলে তাৰপিছত আমি মানখিনি বহুৱাই দিম n মানে কিমান n মানে 12 তাৰপিছত 2 তাৰপিছত 2a a মানে কিমান আছে a মানে হ'ব 2 প্লাছ n মানে কিমান আছিলে n মানে হ'ব 12 মাইনাছ 1 1 টো ক'ৰ পৰা আহিছে 1 টো হ'ল উত্তৰ পৰা আহিছে নহয় জানো গতিকে 1 টো আহিছে লগাই লৈছোঁ 1 ইনটু তাৰপিছত d মানে কিমান আছে d মানে 4 তাৰপিছত এতিয়া আমি 2ক 12 কাটিলে কেইবাৰ যাব 6 বাৰ তাৰপিছত কি এটা আছিল নহয় জানো তাৰপিছত কি হ'ব 6 তাৰপিছত 2 পূৰণ কৰিলে কিমান হ'ব 4 প্লাছ আকৌ ব্ৰেকেটৰ কাম 12 পৰা 1 গুচি গ'লে কিমান থাকিব 12 পৰা 1 গুচি গ'লে কিমান থাকিব আমাৰ 11 নহয় জানো তাৰপিছত কি 4 তাৰপিছত 6 আমি তাৰপিছত পূৰণটো কৰিম 4 প্লাছ 4 11 44 এইটো আছে নহয় জানো এতিয়া 6 ইনটু 44 লগত 4 যোগ কৰিলে কিমান হ'ব 44 লগত 4 লগত যোগ কৰিলে কিমান হ'ব 48 তাৰপিছত 48 লগত আমি 6 মাল্টিপ্লাই কৰিলে কিমান হ'ব 288 গতিকে এইটো হ'ল এছ এন ভেলু এছ এন ইকুৱেল টু কিমান হ'ব 288 বুজি পাইছেনে গতিকে এনেকৈ আমি সমাধান কৰিব লাগিব ভালকৈ বুজি লওক যে আমি প্ৰথমতে আমি কি সমাধানৰ সহায়ত আমি তোমালোকক বুজাই দিছোঁ যে এ ইকুৱেল টু এন ইকুৱেল টু 12 ডি ইকুৱেল টু 4 এছ এন আমি উলিয়াব লাগিব প্ৰথম আকৌ বুজাই দিছোঁ এছ এন আমি সেই উত্তৰটো এছ এনৰ উত্তৰ ব্যৱহাৰ কৰিব লাগিব নহয় জানো এছ এন ইকুৱেল টু n/2 টুৱাইছ এ প্লাছ n-1 ইনটু ডি গতিকে n মানে হ'ল কিমান আছিলে n মানে 12 নহয় জানো n মানে 12 তাৰপিছত ডিভাইডেড বাই 2 তাৰপিছত টুৱাইছ এ মানে এৰ ভেলুটো 2 লগাইছোঁ নহয় জানো প্লাছ তাৰপিছত n মানে 12 তাৰপিছত -1 ইনটু 4 তাৰপিছত এতিয়া 2ক 12 কাটিলে কেইবাৰ যাব 6 বাৰ গতিকে 6 বাৰ গ'ল 2 2 গুণ 4 প্লাছ তাৰপিছত 12 পৰা 1 গুচি গ'লে কিমান হয় 11 তাৰপিছত ইনটু 4 এই 4টো আছে গতিকে 6 ইনটু তাৰপিছত কি 4 প্লাছ তাৰপিছত 11 আমি ফোন কৰিলোঁ নহয় জানো 4 11 44 আমি ব্ৰেকেটৰ কাম সদায় আমি লক্ষ্য কৰিব লাগিব যে সদায় হৰণৰ পিছত পূৰণৰ পিছত যোগ বিয়োগ নহয় জানো গতিকে এইখিনি মনত ৰাখিব 4 লগত 44 যোগ কৰিলে কিমান 48 লগত 6 লগত হৰণ 6 লগত মাল্টিপ্লাই কৰে 288 গতিকে এছ এন ভেলুটো হ'ব 288 বুজি পাইছেনে গতিকে এইটো তেনেকৈ আমি সমস্যা সমাধান কৰিব পাৰোঁ গতিকে এইটো আমি এই সমান্তৰ প্ৰগতিৰ দ্বিতীয় সূত্ৰ বুজিবৰ কাৰণে তোমালোকক বুজাই দিলোঁ তাৰপিছত গতিকে সূত্ৰখিনি মুখস্থ কৰক আৰু যিমান পাৰে সমান্তৰ প্ৰগতিৰ সূত্ৰখিনি আমি ষ্টেপ বাই ষ্টেপ তোমালোকক মই বুজাই দিম প্ৰথমতে 1 নম্বৰ সূত্ৰটো তোমালোকক বুজাই দিলোঁ এতিয়া 2 নম্বৰ বুজাই দিছোঁ তাৰপিছত নেক্সট আমি 3 নম্বৰ সূত্ৰটো আৰু আগবাঢ়িম গতিকে আজি সিমানতে তোমালোকক সমান্তৰ প্ৰগতিৰ দ্বিতীয় সূত্ৰ সম্পৰ্কে আলোচনা কৰিলোঁ ধন্যবাদ